নমস্কাৰ শ্ৰোতামণ্ডলী, দেশবাসী। বহাগৰ এটা মধুৰ পুৱাত আজি আমি আহিছোঁ ইয়ালৈ। গছে পাত সলালে, কুঁহি পাত মেলিলে, কুলিয়ে বিনালে ডালত, চতৰ শেষত বহাগ আহিলে, আনন্দ লাগিলে মনত। আজি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এগৰাকী নৃত্য প্ৰতিযোগীৰ নৃত্য। তেওঁ আচলতে প্ৰস্তুতি নাছিলে, তেওঁ আজি বিশেষ এটা কামৰ বাবে যোৱাকালি ইয়ালৈ আহিছিলে। তেওঁক আমি জানো যে তেওঁ নৃত্য কৰি ভাল পায়। যিহেতু সংগীত নৃত্যৰ লগত তেওঁ জড়িত, তেওঁক আমি অনুৰোধ কৰিলোঁ যে আমাক দুটি নৃত্য দেখুৱাব লাগে। তেওঁ ক'লে যে মই দেখুওৱাত কোনো আপত্তি নাই, কিন্তু মই প্ৰস্তুতি নাই, মই বিশেষ কামৰ বাবে ইয়ালৈ আহিছোঁ। তথাপিতো আমাৰ কথা ৰক্ষা কৰি তেওঁ ক'লে বাৰু হ'ব, মই দুটি নৃত্য দেখুৱাম। সেই হেতুকে আমি তেওঁক আজি এই মধুৰ পুৱাত লগ পাইছিলোঁ আৰু ইয়ালৈ আমন্ত্ৰণ জনাইছিলোঁ দুটি নৃত্য উপভোগ কৰাৰ বাবে। আমি অকলে উপভোগ কৰিব বিচৰা নাই, যিহেতু আজি বহাগৰ এটা মধুৰ পুৱা। এই মধুৰ পুৱাত আমি সকলো দেশবাসীক শুভেচ্ছা জনাব বিচাৰিছোঁ তেওঁৰ বিয়াৰ মাজে। আমাৰ সন্মুখত মাইনা এজনী, এওঁ পক্ষী কাশ্যপ ফুকন। এওঁকো আমি লগ পাইছিলোঁ যোৱাকালি, বিশেষ এটা কামৰ বাবে তেওঁ ইয়ালৈ আহিছে। এওঁ নৃত্য প্ৰতিযোগী, নৃত্য কৰি ভাল পায়। আমি ক'লোঁ যিহেতু এইটো বহাগৰ মধুৰ পুৱা, তুমি ইয়ালৈ আহিছা, আমাক এটা হ'লেও নৃত্য দেখুৱাব লাগিব। তেওঁ প্ৰস্তুতি নাই, সাজপাৰ নাই, তথাপিতো আমাৰ কথাখিনি ৰক্ষা কৰি তেখেতে দুটি নৃত্য পৰিৱেশন কৰিবলৈ ওলাইছে। তাৰ প্ৰাক মুহূৰ্তত, নৃত্যৰ প্ৰাক মুহূৰ্তত আমি আমাৰ চেনেলৰ তৰফৰ পৰা পক্ষী কাশ্যপ ফুকনক জাতীয় চিনাকি, জাতিৰ দাপোন এখন বিহু গামোচাৰে সম্ভাষণ জনাব বিচাৰিছোঁ। আমি সম্ভাষণ জনাইছোঁ পক্ষী কাশ্যপ ফুকনক। বেপাতি বাজিলে আয়ো দেহি কবে মিলি বিহু মারব বিহু মারব। আগুন আহিল পলা পলা
কাশ্যপ ফুকন যে তুমি আমাৰ অনুৰোধ ৰক্ষা কৰি তুমি প্ৰস্তুত নাছিলা যদিও আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ চেনেলৰ জৰিয়তে দেশবাসীক দুটাই নৃত্য দেখুৱালা। তাৰ বাবে তোমাক আমি অনেক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আজি বহাগৰ এই মধুৰ পুৱাত। ভগৱানে তোমাক সহায় কৰক, তুমি আগবাঢ়ি যোৱা, বিভিন্ন ধৰণে আগবাঢ়ি যোৱা, সংস্কৃতিৰ পথত আগবাঢ়ি যোৱা, তোমাক ভগৱানে সহায় কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। পঢ়াৰ ক্ষেত্ৰত আমি জানো তুমি পঢ়ি আছা, পঢ়াৰ ক্ষেত্ৰত পঢ়াক পিছ নকৰিবা, পঢ়াৰ ক্ষেত্ৰতো তুমি আগবাঢ়ি যোৱা। যুগে যুগান্তৰে দেশে দেশান্তৰে পক্ষী কাশ্যপ ফুকনৰ নাম বিয়পি পৰক, এই আশা আমি ৰাখিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তোমাক পুনৰবাৰ আমাৰ চেনেলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, বহাগৰ শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। নমস্কাৰ।